হেল্ল নতুন এটা ভিডিঅ'লে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া পাইছে ৰাতিপুৱা 10টা আৰু এয়া মই শুই উঠি মুখ হাত ধুলো ঘৰৰ বিছনাইখন পাৰিলো ঘৰটো অকমান ঝাৰু মাৰিলো এইগিটা কৰাৰ পাছত এতিয়া খাবলৈ লৈছো মই ব্ৰেকফাষ্ট মানে চাহৰ লগত আজি মই একদম ব্ৰেকফাষ্টে কৰি দিছো এয়া আজি মই কি ব্ৰেড আৰু বাটাৰ আৰু লগতে এটা কল খাইছো আৰু একাপ চাহ তো হেয়া বোলো চাহ খাই খাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ নহ'লে সময় যিহেতু গৈ থাকে আৰু মোৰ সময় গৈ থকাৰ লগে লগে ভিডিঅ'টো কৰিবলৈ মন নাযায় এলাহ লাগে আৰু দুপৰীয়া ক্লাছে ষ্টাৰ্ট হয় সেইটো কাৰণে তো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ দিনটো তো চাই থাকক এয়া ব্ৰেকফাষ্ট খাই হৈ গ'ল আৰু পাপা অফিচলৈ যাব ওলাইছে তো সদায় মোৰ এটা ডিউটি থাকে গেট মৰাটো তো এতিয়া গেট মাৰিবলৈ আহিছোঁ এয়া পাপা ওলাইছে আৰু আমাৰ গোটেই গেৰেজটো ভাগি আছে কাৰণ এইকেইদিনতে বনাব আচলতে তো এইকেইদিনতে মানে 2 দিনতে বনাব সেইটো কাৰণে অৱস্থা নাইকিয়া হৈ আছে পিছফালে দেখি আপোনালোকে ভয় নাখাব কি বুলি কয় এখন কেনেকুৱা কৰি থৈছে ঘৰটো ৰ'ব মাৰি লওঁ দেই এয়া গেট মাৰি হৈ গ'ল আৰু গেৰেজৰ দৰ্জাখনো জপাই থৈ যাওঁ আৰু যে আমাৰ টিকলু গাড়ী এখন আছিলে জেনখন সেইখন কালি বিকিলে আচলতে তো এতিয়া গেৰেজটো পূৰা খালী খালী হৈ আছে আৰু ঠিক আছে আৰু চাওক না এয়া মই হাতত পিন্ধিছোঁ খাৰু একদম বুঢ়াৰী নিচিনা হৈ আছোঁ আচলতে কালি ডান্স এটা কৰিছিলোঁ তো সেইটো কাৰণে পিন্ধিব লগা হৈছিলে কিন্তু খুলিবলৈ পাহৰি থাকিলোঁ আৰু খুলিব নোৱাৰিলোঁ মানে মই চাবোন দিহে সোমোৱাইছিলোঁ তো এতিয়া খুলিম আৰু এইটো আৰু সেই আচলতে গানটো বিশেষ গানটো যোনটোত মানে মই নাচিছিলোঁ সেইটো আছিলে সংস্কৃতৰ গান মানে এটা সংস্কৃত চং তো সেইটো কাৰণে মই সংস্কৃত ডে দিনাখন ইউটিউবত আপলোড কৰিম আপোনালোকে দেখিবলৈ পাবই তো দেখিব খাৰুযোকো তো ঠিক আছে তেনেহ'লে চ' গাইজ জাষ্ট গা ধুই আহিলোঁ মই ব্ৰেকফাষ্ট আজি গা চা নোধোৱাকৈ কৰিলোঁ আৰু ইমান ভোক লাগিছিলে সেইটো কাৰণে খাই দিলোঁ আৰু এতিয়া আচলতে গা ধুই আহিলোঁ আৰু চুলিবোৰ চাওকচোন কেনেকুৱা ঘূৰ খাই গৈছে মোৰ আৰু মই ভাবিছোঁ ন চুলিখিনি মই ইমানটো মানতে কাটি পেলাম বৰ্তমান চুলি মোৰ ইমানটো দীঘল মানে ইমানটোমান পায় আৰু পেটটোলৈকে পায় আৰু তো কঁকাললৈকে পোৱাগৈ নাই পেটটোলৈকে পায় কিন্তু মই মানে ভাবিছোঁ চুলিখিনি ইমান সৰিছে তো ইমানটোমানতে কাটি পেলাম তো আপোনালোকে কমেণ্ট কৰিবচোন কাটিম নে নেকাটিম দেই কাটিলেতো চিয়'ৰ মই ইমানটোমানতে কাটিম মানে ইমান বেছি মোৰ খং উঠিছে ইমান চুলি সৰিছে নহয় তো গোটাই গৈছোঁগৈ বহুত এখিনি হৈ গৈছেগৈ মানে চুলি তো আপোনালোকে কমেণ্ট কৰিবচোন আৰু এতিয়া আচলতে মই কাম এটা কৰোঁ মানে মই কালি নাচিছিলোঁ বুলি যে কৈছিলোঁ তো গোটেই বস্তুখিনি মই ইয়াতে ড্ৰেছিঙতে ইমান বেয়াকৈ থৈ দিছোঁ মায়ে কৈছে অকল নাচিবহে জানো বস্তুবোৰ সামৰিব নাজানো তো এতিয়া সামৰোঁ কাৰণ কালি মই সন্ধিয়া সময়ত নাচিছিলোঁ তো বহুত বেছি ভাগৰ লাগিলে তো এইবোৰ খুলি এনেকৈ পেলাই থৈ দিলোঁ তো এতিয়া এইবোৰ কিবা কিবি কচমেটিকৰ বস্তুখিনি সামৰিব আছে তো জল্দি মই এইখিনি সামৰি লওঁ তাৰপাছত মই আজি ভাততো লাগিব কাৰণ আজি আমি খাম পাৰ মাংস বহুত দিন হ'ল পাৰ মাংস খোৱা নাই আৰু আজি আচলতে বতৰটো বহুত ধুনীয়া সেইটো কাৰণে খাম বুলি ভাবিছোঁ কাৰণ যদি বতৰটো বেয়া থাকে তেনেহ'লে মানে ৰ'দ দিয়া থাকে তেনেহ'লে পাৰ মাংস খাই ভাল নালাগে বহুত বেছি গৰম উঠে তো প্ৰেছাৰ উঠিব পাৰে সেইটো কাৰণে তো এয়া মই এতিয়া কামত লাগোঁ আৰু ড্ৰেছিংখনো খুব লেতেৰা হৈ আছে কিন্তু আজি চাফা কৰিবলৈ সময় নহ'ব জাষ্ট বস্তুখিনিকে সামৰি লওঁ অ'কে ফাইনেলি মোৰ গোটেইখিনি হৈ গ'ল চ' এতিয়া মই বনাম পাৰ মাংস আৰু পাৰ মাংসটোতো পাপাক তেনেকৈ খুৱাব নোৱাৰি সেইটো কাৰণে বোলে মায়ে অকণমান দাইল বনাব টেঙা মৰাৰ সৈতে সেইকাৰণে মোক টেঙা মৰা কেইটামান ছিঙি আনিব ক'লে আৰু মায়ে কাপোৰ ধুই আছে ধাম ধুম শুনিও থাকিব পাৰে দেই মাতটো নাজানো আৰু তো ছিঙি লৈছোঁ কেইটামান পাত এয়া ছিঙি ল'লোঁ টেঙা মৰা আৰু আমাৰ যে এই গোল নেমুজোপা আছিলে ন এইবাৰ যে বেয়াই লাগে পায় কিনো হৈছে জানো কিবা বেমাৰেই হৈছে নেকি ভালকৈ নালাগিলে আৰু এইফালে ভোট জলকীয়াজোপাও মৰি গ'ল কিয় নাজানো আৰু কিবা পোকে পাইছে চাগে তো এয়া আনিলোঁ এতিয়া বনোৱা ষ্টাৰ্ট কৰি দিওঁ
এতিয়া মই পাৰ মাংসখিনি বনাবৰ কাৰণে প্ৰথমতে কেৰাহীটো গৰম কৰি তাত অলপমান মিঠাতেল দিলোঁ আৰু তেলখিনিও এতিয়া গৰম হৈ গৈছে। সেইটো কাৰণে প্ৰথমতে দুটা মই তেজপাত দিলোঁ আৰু লগতে দুটা মিডিয়াম চাইজৰ কাটি লোৱা পিঁয়াজ দিছোঁ আৰু এতিয়া এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আৰু চাওক এতিয়া পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈছে, তো এতিয়া মই ইয়াতে এটা জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এতিয়া মই পিঁয়াজ নহৰু আদা গোটেইখিনি ভাজি লৈছোঁ নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু এয়া চাওক কেঁচা গোন্ধটো গুচি গৈছে। এতিয়া মই ইয়াতে পাৰ মাংসখিনি দি দিছোঁ আৰু এতিয়া মই পিঁয়াজ নহৰু আদাৰ সৈতে পাৰ মাংসখিনি ভাজিছোঁ আৰু এতিয়াই মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান নিমখ সৰহকৈ দিছোঁ যিহেতু জোল হ'ব, আৰু লগতে হালধি পাউডাৰ দিছোঁ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু লগতে মই দিছোঁ অকণমান মিট মছলা। আৰু এতিয়া মই এইখিনি দি পুনৰবাৰ মাংসখিনি ভালকৈ ভাজি লৈছোঁ আৰু এতিয়া মছলাখিনি মাংসখিনিত সোমাই যাবৰ কাৰণে নামমাত্ৰ মই পানী দিম। এয়া অকণমান মই গৰম পানী ইউজ কৰিছোঁ, একদম অকণমান দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ মিক্স হৈ মাংসখিনিত সোমাই যায়। আৰু চাওক এই পানীখিনি একদম শুকাই গ'ল, সেইটো কাৰণে এতিয়া মই ইয়াতে কাটি লোৱা দুটা আলু দিছোঁ। আলুখিনি একদম সৰু সৰুকৈ কাটি লৈছোঁ। পাৰ মাংসত আচলতে আলুখিনি এনেকৈ সৰু সৰুকৈ দিলেই ভাল লাগে, সেইটো কাৰণে। আৰু এতিয়া মই আলু আৰু মাংসখিনি খুব ধুনীয়াকৈ ভাজি আছোঁ আৰু এতিয়া মই ঢাকোনখন লগাই দিছোঁ অকণমান সময়ৰ বাবে। আৰু এয়া প্ৰায় 3 মিনিটমানৰ পাছত মই ঢাকোনখন আঁতৰাই দিছোঁ। মাংসখিনি অকণমান কেৰাহীত লগা লগা নিচিনা কৰিছে আৰু আকৌ এবাৰ মই এনেকৈ ভাজি দিছোঁ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ জালুক। আচলতে আজি বতৰটো অকণমান ডাৱৰীয়া হয়, সেইটো কাৰণে জালুক দি খাওঁ বুলি ভাবিলোঁ। একদম চিম্পলকৈ বনাইছোঁ, আপোনালোকক এনেই দেখাইছোঁ আৰু মই কেনেকৈনো বনাইছোঁ মাংসখিনি আজি। তো এতিয়া মই এইখিনি আকৌ এবাৰ ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে দিম পানী প্ৰথমতে বহুত বেছিকৈ নিদিওঁ, প্ৰথমতে অলপমান দিছোঁ, মানে বহুত বেছিও নহয় কমো নহয়, একদম মিডিয়াম চাইজত দিছোঁ আৰু। তো এতিয়া এইখিনি পানী শুকোৱালৈকে আমি ৰখিব লাগিব। এয়া প্ৰথমতে দিয়া পানীখিনি খুব ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া চাওকচোন একদম মই অকণমান লৰাই দিছোঁ আৰু মাংসখিনিও প্ৰায় 50% সিজিছে। এতিয়া মই সৰহকৈ পানী দি দিম, মানে দুপৰীয়া সাজত যিহেতু মই মাংসখিনি খাম ন, সেইটো কাৰণে মানে মই অকণমান কাৰী বনাব খুজিছোঁ আৰু পাৰ মাংসৰ, সেইটো কাৰণে পাৰ মাংসৰ জোল বনাব খুজিছোঁ, সেইটো কাৰণে অকণমান সৰহকৈ পানী দি দিছোঁ। আৰু এতিয়া মই ঢাকনাখন লগাই অকণমান উতলিবৰ বাবে দিম। আৰু প্ৰায় 5 মিনিট 6 মিনিটৰ পাছত চাওকচোন মই ঢাকনখন আঁতৰাই দিছোঁ, খুব ধুনীয়াকৈ সিজিছে। একদম চিম্পুলকৈ বনাইছোঁ দেই, যিহেতু সকলোৱে বনাব জানেই আৰু এতিয়া মই আলু ভাঙি চালোঁ, আলুখিনিও খুব ধুনীয়াকৈ সিজিছে। তো এতিয়া মই ঢাকন মাৰি বন্ধ কৰি থৈ দিছোঁ গেছটো। আৰু এতিয়া মোৰ ভাত খাব হ'লেই, সেইটো কাৰণে মই মাংসখিনি উলিয়াই লৈছোঁ কাঁহীত। ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন, একদম চিম্পুলকৈ বনাইছোঁ। এইমাত্ৰ খাই বৈ আহিলোঁ আৰু আজি জালুকেটো ইমান বেছি মজা হৈছিল নহয়, বতৰটোৰ লগত একদম পূৰা ধুনীয়াকৈ মিলি গ'ল। তো একদম পেট ফুল্টি কৰি খালোঁ আৰু এতিয়া আহিছোঁ শুবলৈ। মই শুবলৈ আহিছোঁ আৰু ৰাজা পাপা গৈছে এটা জেগালৈ। ৰাজাক আচলতে চাইকেল এখন লাগে, তাক বোলে বাইক নালাগে, চাইকেল এখন লাগে। তো পাপাক কৈ আছিলে, তো আজি ফাইনেলি পাপাই লৈ গৈছে তাক সেই জেগাটোলৈ। তো যেতিয়া চাইকেল আনিব তেতিয়া মই আপোনালোকক দেখাম বাৰু। এতিয়া মই অকণমান জিৰাই লওঁ হা, তো চাই থাকিব কিন্তু ভিডিঅ'টো, নাযাব ক'তো। চাইকেল পাই গ'লহি, নতুন চাইকেল। ক'ৰপৰা চলাই আহিলি তই? পাপা আহিছে যে, পাপা সেয়া আহি পাই গ'লহি। ক'ৰপৰা চলাই আহিলি? ঠিক কৰি আনিলি নেকি? বেলেগ আৰু ৰখাই পিনি ওচৰৰ ফটো এখন মাৰি দেচোন, মই নাযাওঁ বাহিৰলৈ। চাইকেলখন ঘূৰাই দে। বা বেলেগ আৰু আমাৰ মাতাশ্ৰীয়ে এনেই আৰু নিয়ম অকণমান কৰি দিছে আৰু এনেই আৰু নতুন বস্তু আনিলে বোলে এনেকুৱা কৰিব লাগে, তো সেইটো কাৰণে। হ'ব ইছ, এয়া জাষ্ট পাইছিলেহিয়ে, একদম চাইকেল লৈ ওলালে আৰু বোলে অকণমান ট্ৰাই কৰি আহে। চলাওঁ লাগিছে নতুন চাইকেল। সেয়া বেছি দূৰলৈ গুচি নাযাবিগৈ আকৌ। অঁ, এইখিনিতে চলাবি।
এইফালেদি গৈ সি এইটো চাইডে ওলাই গ'লহি আমাৰ পুতেকে চলোৱা দেখি বাপেকেও অকণমান ট্ৰাই কৰিছে কাৰণ এইখন চাইকেল অকল ৰাজালৈকে নহয় পাপালে মানে চবলৈকে ঘৰৰ গোটেইকেইটালৈকে আনিছোঁ কাৰণ যিহেতু মোটো হৈ গৈছোঁ ন অকণমান এক্সাৰচাইজো হ'ব ৰাতিপুৱা সন্ধিয়া সময়ত যদি অকণমান চলাওঁ তো সেইটো কাৰণে ইয়াত নহয় বাৰু ৰাস্তালৈ ওলাই যাব লাগিব আমাৰ এইফালে গাঁও আছে তো সেইফালে গ'লে ভাল লাগে মানে পৰিৱেশটো বহুত ধুনীয়া আৰু এনেকৈ চাইকেল চলাই যাবলৈও বহুত বেছি ভাল লাগে তো সেইকাৰণে যোৱা হ'ব আৰু সো গাইজ আজি হল নেক্সট ডে কালি আসলতে এইখন অনাৰ পাছত মই ভিডিঅ'খিনি কৰিবলৈ পাহৰি থাকিলোঁ মানে বহুত নম্বৰ সিহঁতি লৈ আহিছিলে ম'ম' আৰু বহুত ধুনীয়াকৈ ডকচি খালোঁ সেইটো কাৰণে পাহৰি থাকিলোঁ ভিডিঅ' কৰিব যে লাগে তাৰপিছত আজি এডিটিং কৰিবলৈ লওঁতেহে দেখিছোঁ যে মই ভিডিঅ'টো এণ্ডে কৰা নাই তো সেয়া এণ্ড কৰিবলৈকে আহিলোঁ আৰু এই চাইকেলখন হৈছে হিৰোৰ স্প্ৰিণ্ট হয় আৰু দামটো হৈছে 11,000 কাৰণ দামটো মই এইটো কাৰণে কৈছোঁ বহুতে মোক আচলতে কমেণ্টত নুসুধিলেও হোৱাটছএপত আহি ইনষ্টাত আহি সোধেহি বহুত কথা সেইটো কাৰণে মই একেকোবে কৈ দিছোঁ দামটো হ'ল 11,000 আৰু নামটো হ'ল হিৰো স্প্ৰিণ্ট তো সেয়াই চলাব আৰু মই যদি চলাওঁ আপোনালোকক দেখাম বাৰু দেই তো ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই ভাল পালেনে যদি ভাল পালে লাইক এটা কৰি দিবচোন আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে কমেণ্ট কৰিলে মই বিৰাটেই ভাল পাওঁ আৰু যিসকল দৰ্শকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহোঁ বাই বাই